ছাত্ৰ ছাত্ৰীসকল আজি মই প্ৰথমতে তোমালোকক প্ৰতিহৰণাংকৰ বিষয়ে পঢ়াম। মই তোমালোকক আগৰ ভিডিঅ'টোত প্ৰতিহৰণৰ দুটা নিয়মৰ বিষয়ে কৈছিলোঁ আৰু দ্বিতীয় নিয়মটো হৈছে আপতন কোণৰ সাইন আৰু প্ৰতিহৰণ কোণৰ সাইনৰ অনুপাত সদায় ধ্ৰুৱক হয় আৰু এই ধ্ৰুৱকৰ মানটোৱেই প্ৰথম মাধ্যমৰ তুলনাত দ্বিতীয় মাধ্যমৰ প্ৰতিহৰণাংকক সূচায়। এতিয়া প্ৰতিহৰণাংকৰ প্ৰকৃততেনো কি বুজায় চাওঁ আহা। মই তোমালোকক আগৰ ভিডিঅ'তে কৈ আহিছিলোঁ যে পোহৰ এটা মাধ্যমৰ পৰা আন এটা মাধ্যমলৈ যাওঁতে পোহৰৰ গতিৰ দিশৰ সলনি হয়, লগতে পোহৰৰ বেগ বা দ্ৰুতিৰো পৰিৱৰ্তন হয়। সাধাৰণতে লঘুতৰ মাধ্যমত পোহৰৰ বেগ বেছি হয় আৰু ঘনতৰ মাধ্যমত কম হয়। এইবাৰ ধৰা হওক পোহৰ প্ৰথম মাধ্যমৰ পৰা দ্বিতীয় মাধ্যমলৈ বুলি আহিছে আৰু প্ৰথম মাধ্যমত পোহৰৰ গতিবেগ v1 আৰু দ্বিতীয় মাধ্যমত পোহৰৰ গতিবেগ v2। তেন্তে আমি v1 আৰু v2ৰ মাজৰ অনুপাতটো যদি লওঁ তেন্তে সেই অনুপাতটোৱে হ'ব দ্বিতীয় মাধ্যমৰ প্ৰতিহৰণাংক আৰু কাৰ সাপেক্ষে প্ৰথম মাধ্যমৰ সাপেক্ষে। তেন্তে প্ৰতিহৰণাংকৰ সংজ্ঞাটো আমি এনেদৰে লিখিব পাৰোঁ। যিকোনো এটা মাধ্যমৰ সাপেক্ষে কোনো নিৰ্দিষ্ট এটা মাধ্যমৰ প্ৰতিহৰণাংক বুলিলে প্ৰথম মাধ্যমটোত পোহৰৰ দ্ৰুতি আৰু সেই নিৰ্দিষ্ট মাধ্যমটোত পোহৰৰ দ্ৰুতিৰ অনুপাতকে সূচায়। মই তোমালোকক আগৰ উদাহৰণটোত কৈছিলোঁ যে যদি প্ৰথম মাধ্যমত পোহৰৰ দ্ৰুতি v1 হয় আৰু দ্বিতীয় মাধ্যমত পোহৰৰ দ্ৰুতি v2 হয় তেন্তে v1 আৰু v2ৰ অনুপাতটোৱেই দ্বিতীয় মাধ্যমৰ প্ৰতিহৰণাংকক বুজাব আৰু প্ৰথম মাধ্যমৰ সাপেক্ষে আৰু ইয়াক n21 চিহ্নৰে সূচোৱা হয়। ঠিক তেনেদৰেই মই যদি দ্বিতীয় মাধ্যমত পোহৰৰ দ্ৰুতি v2 আৰু প্ৰথম মাধ্যমত পোহৰৰ দ্ৰুতি v1ৰ মাজৰ অনুপাতটো লওঁ তেন্তে সেই অনুপাতটোৱে প্ৰথম মাধ্যমৰ প্ৰতিহৰণাংকক বুজাব দ্বিতীয় মাধ্যমৰ সাপেক্ষে আৰু ইয়াক n12 চিহ্নৰে সূচোৱা হয়। এইবাৰ আমি এটা উদাহৰণ চাওঁ আহা। ধৰা হওক মই দুটা মাধ্যম লৈছোঁ, পানী আৰু কাঁচৰ মাধ্যম, আৰু পানীত পোহৰৰ দ্ৰুতি হৈছে ধৰা হওক 2.25 × 10⁸ মিটাৰ পাৰ ছেকেণ্ড আৰু কাঁচত পোহৰৰ দ্ৰুতি হৈছে 2 × 10⁸ মিটাৰ পাৰ ছেকেণ্ড। তেন্তে মোক যদি এতিয়া প্ৰশ্ন কৰে কাঁচৰ প্ৰতিহৰণাংক পানীৰ সাপেক্ষে কিমান হ'ব, তেন্তে মই পানীত পোহৰৰ দ্ৰুতি আৰু কাঁচত পোহৰৰ দ্ৰুতিৰ অনুপাতটো উলিয়াব লাগিব আৰু সেই অনুপাতটোৱেই হ'ব পানীৰ সাপেক্ষে কাঁচৰ প্ৰতিহৰণাংক আৰু ইয়াৰ মানটো ওলাইছে আমাৰ 1.125। এইবাৰ আমাক যদি প্ৰশ্ন কৰে কাঁচৰ সাপেক্ষে পানীৰ প্ৰতিহৰণাংক কিমান, তেন্তে আমি এইবাৰ ওলোটা অনুপাতটো ল'ব লাগিব, অৰ্থাৎ কাঁচত পোহৰৰ দ্ৰুতি আৰু পানীত পোহৰৰ দ্ৰুতিৰ অনুপাতটোৱে হ'ব কাঁচৰ সাপেক্ষে পানীৰ প্ৰতিহৰণাংক অৰ্থাৎ NWG আৰু ইয়াৰ মানটো ওলাইছে 0.889। এইখিনিতে মই এটা তোমালোকক ইণ্টাৰেষ্টিং কথা এটা কৈ থওঁ যে যিটো মাধ্যমৰ প্ৰতিহৰণাংক উলিয়াব দিছে ধৰা হওক ৱাটাৰ অৰ্থাৎ পানীৰ, তেন্তে আমি চিহ্নটোত লিখিব লাগিব NW, Wটো ফাৰ্ষ্ট লিখিব লাগিব প্ৰথমতে, তাৰপাছত যাৰ সাপেক্ষে আমি উলিয়াইছোঁ সেইটো ছেকেণ্ডত লিখিব লাগিব অৰ্থাৎ G। ইয়াত আমি NWG লিখিছোঁ অৰ্থাৎ ইয়াত Wটোৱে সূচাইছে আমি পানীৰ প্ৰতিহৰণাংক উলিয়াইছোঁ আৰু Gটোৱে সূচাইছে যে গ্লাছৰ মাধ্যমত অৰ্থাৎ কাঁচৰ মাধ্যমৰ সাপেক্ষে উলিয়াইছোঁ। এইবাৰ আমি চাওঁ আহা পৰম প্ৰতিহৰণাংক কাক কয়। শূন্য বা বায়ুৰ সাপেক্ষে কোনো এটা মাধ্যমৰ প্ৰতিহৰণাংকক সেই মাধ্যমটোৰ পৰম প্ৰতিহৰণাংক বোলে। তেন্তে পৰম প্ৰতিহৰণাংকইনো কি বুজাইছে আকৌ এবাৰ ভালদৰে চাওঁ আহা। মই ইয়াত দুটা মাধ্যম লৈছোঁ, প্ৰথম মাধ্যমটো লৈছোঁ শূন্য বা বায়ুৰ আৰু দ্বিতীয় মাধ্যমটো লৈছোঁ পানী। আৰু বায়ুত বা শূন্যত পোহৰৰ দ্ৰুতি হৈছে 3 × 10⁸ মিটাৰ পাৰ ছেকেণ্ড আৰু পানীত পোহৰৰ দ্ৰুতি হৈছে 2.25 × 10⁸ মিটাৰ পাৰ ছেকেণ্ড। এতিয়া যদি শূন্য বা বায়ুৰ সাপেক্ষে পানীৰ প্ৰতিহৰণাংক উলিয়াওঁ তেন্তে আমি শূন্যত বা বায়ুত পোহৰৰ দ্ৰুতি আৰু পানীত পোহৰৰ দ্ৰুতিৰ অনুপাতটো ল'ব লাগিব আৰু ইয়াৰ মানটো হ'ব 1.33। এতিয়া বায়ু বা শূন্যৰ সাপেক্ষে মই পানীৰ প্ৰতিহৰণাংক নিৰ্ণয় কৰিলোঁ, ইয়াকেই পানীৰ পৰম প্ৰতিহৰণাংক বুলি কয়। তেন্তে পৰম প্ৰতিহৰণাংকৰ সংজ্ঞাটো আমি আন এক ধৰণেও দিব পাৰোঁ, সেয়া হৈছে বায়ুত পোহৰৰ দ্ৰুতি
আৰু মাধ্যমত পোহৰৰ দ্ৰুতিৰ অনুপাতটোৱেই সেই মাধ্যমটোৰ পৰম প্ৰতিসৰণাংকক বুজায় আৰু ইয়াক n∧m চিহ্নৰে সূচোৱা হয়। যদি মাধ্যমটো ৱাটাৰ অৰ্থাৎ পানী হয় তেন্তে আমি NW চিহ্নটো লিখিম। যদি গ্লাছ অৰ্থাৎ কাঁচ হয় তেন্তে আমি NG চিহ্নটো লিখিম। যদি বায়ুত পোহৰৰ দ্ৰুতি c হয় আৰু মাধ্যমত পোহৰৰ দ্ৰুতি v হয় তেন্তে মাধ্যমটোৰ পৰম প্ৰতিসৰণাংক nm হ'ব c/v। প্ৰায়বোৰ ক্ষেত্ৰতেই পৰম প্ৰতিসৰণাংক শব্দটো ব্যৱহাৰ নকৰি কেৱল প্ৰতিসৰণাংক শব্দটো ব্যৱহাৰ কৰা দেখা যায়। আমি যদি ক'ৰবাত দেখোঁ কেৰাচিন তেলৰ প্ৰতিসৰণাংক 1.44 তেন্তে আমি বুজিব লাগিব যে কেৰাচিন তেলৰ প্ৰতিসৰণাংকটো বায়ুৰ সাপেক্ষে নিৰ্ণয় কৰা হৈছে অৰ্থাৎ ই পৰম প্ৰতিসৰণাংক হয়। তালিকাখনত কেইটামান পদাৰ্থৰ প্ৰতিসৰণাংকৰ মান দিয়া হৈছে। এইবাৰ পাঠ্যপুথিত থকা প্ৰশ্নাৱলীসমূহ সমাধান কৰোঁ আহা। প্ৰথম প্ৰশ্নটো হৈছে পোহৰৰ ৰশ্মি এডাল বায়ুৰ পৰা হেলনীয়াকৈ পানীত প্ৰৱেশ কৰিছে। পোহৰৰ ৰশ্মিডাল উলম্বৰ কাষলৈ নে উলম্বৰ পৰা আঁতৰলৈ বেঁকা হ'ব আৰু কিয়? এই বিষয়ে মই ইতিমধ্যেই আলোচনা কৰি আহিছোঁ আৰু উত্তৰটো হ'ব বায়ুৰ পৰা হেলনীয়াকৈ পানীত প্ৰৱেশ কৰা পোহৰৰ ৰশ্মিডাল উলম্বৰ কাষলৈ বেঁকা হ'ব কাৰণ বায়ুৰ তুলনাত পানী আলোকীভাৱে ঘনতৰ। ফলত বায়ুৰ পৰা পানীত প্ৰৱেশ কৰা পোহৰৰ ৰশ্মিৰ দ্ৰুতি তুলনামূলকভাৱে হ্ৰাস পাব আৰু মাধ্যম যুগলৰ সন্ধিতলত টনা উলম্বৰ কাষলৈ বেঁকা হ'ব। দ্বিতীয় প্ৰশ্নটো হৈছে পোহৰ বায়ুৰ পৰা 1.5 প্ৰতিসৰণাংকৰ কাঁচৰ মাধ্যমলৈ প্ৰৱেশ কৰিছে। কাঁচত পোহৰৰ দ্ৰুতি কিমান হ'ব? আৰু দিয়া আছে শূন্যত বা বায়ুত পোহৰৰ দ্ৰুতি 3 × 10⁸ মিটাৰ পাৰ ছেকেণ্ড। প্ৰশ্নটোত দিয়া আছে কাঁচৰ প্ৰতিসৰণাংক 1.5 আৰু আমি জানো যে প্ৰতিসৰণাংক হৈছে বায়ুত পোহৰৰ দ্ৰুতি আৰু মাধ্যমত পোহৰৰ দ্ৰুতি অনুপাত আৰু ইয়াত যিহেতু মাধ্যমটো কাঁচ গতিকে আমি কাঁচৰ পোহৰৰ দ্ৰুতিৰ অনুপাতটো ল'ব লাগিব। এতিয়া সূত্ৰটোত বায়ুত পোহৰৰ দ্ৰুতিৰ মান 3 × 10⁸ বহালে আৰু কাঁচৰ প্ৰতিসৰণাংক NGৰ মান 1.5 বহালে আমি কাঁচত পোহৰৰ দ্ৰুতিৰ মান নিৰ্ণয় কৰিব পাৰিম আৰু ইয়াৰ মানটো হ'ব 2 × 10⁸ মিটাৰ পাৰ ছেকেণ্ড। এইখিনিতে মই তোমালোকক আলোকী ঘনত্ব কি আৰু ইয়াৰ লগত প্ৰতিসৰণাংকৰ সম্পৰ্কনো কি তাৰ বিষয়ে অলপ বুজাই লওঁ। দুটা মাধ্যমৰ ভিতৰত যিটো মাধ্যমত পোহৰৰ প্ৰতিসৰণাংক বেছি বা যিটো মাধ্যমত পোহৰৰ দ্ৰুতি কম সেই মাধ্যমটোক আলোকীভাৱে ঘনতৰ মাধ্যম বোলে আৰু আনটো মাধ্যমক আলোকীভাৱে লঘুতৰ মাধ্যম বোলে। এতিয়া এই তালিকাখনত চোৱা কেৰাচিনৰ প্ৰতিসৰণাংক 1.44 আৰু ই পানী আৰু এলকহলতকৈ বেছি, সেয়েহে ই পানী আৰু এলকহলৰ তুলনাত আলোকীভাৱে ঘনতৰ হ'ব। কিন্তু মাধ্যম তিনিটাত আমি যদি পোহৰৰ দ্ৰুতিৰ মান চাওঁ তেন্তে আমি দেখিম যে কেৰাচিনত পোহৰৰ দ্ৰুতি আটাইতকৈ কম 2.08 × 10⁸ মিটাৰ পাৰ ছেকেণ্ড। তোমালোকে প্ৰশ্নাৱলীত থকা তৃতীয় প্ৰশ্নটো নিজে কৰিবলৈ চেষ্টা কৰিবা। 4 নম্বৰ প্ৰশ্নটো হৈছে তোমাক কেৰাচিন, টাৰ্পেণ্টাইন আৰু পানী দিয়া হৈছে। এই মাধ্যমকেইটাৰ কোনটোত পোহৰৰ দ্ৰুতি সৰ্বোচ্চ? তালিকাৰ তথ্য ব্যৱহাৰ কৰা। তালিকাখনৰ পৰা আমি পাওঁ যে কেৰাচিনৰ প্ৰতিসৰণাংক 1.44, টাৰ্পেণ্টাইনৰ প্ৰতিসৰণাংক 1.47 আৰু পানীৰ প্ৰতিসৰণাংক 1.33। যিহেতু পানীৰ প্ৰতিসৰণাংক আটাইতকৈ কম 1.33 গতিকে আটাইতকৈ লঘুতৰ মাধ্যমটো হ'ব পানী। আৰু আমি জানো যে ঘনতৰ মাধ্যমৰ তুলনাত লঘুতৰ মাধ্যমত পোহৰৰ দ্ৰুতি বেছি হয়। এতেকে উক্ত তিনিটা মাধ্যমৰ ভিতৰত পানীত পোহৰৰ দ্ৰুতি সৰ্বোচ্চ হ'ব। একেবাৰে শেষৰ প্ৰশ্নটো হৈছে হীৰাৰ প্ৰতিসৰণাংক 2.42। এই উক্তিৰ অৰ্থ কি? আমি জানো যে কোনো এটা মাধ্যমৰ প্ৰতিসৰণাংক বা পৰম প্ৰতিসৰণাংক বুলিলে বায়ুত পোহৰৰ দ্ৰুতি আৰু সেই মাধ্যমটোত পোহৰৰ দ্ৰুতিৰ অনুপাতটোকে সূচায়। গতিকে হীৰাৰ প্ৰতিসৰণাংক 2.42 এই উক্তিৰ অৰ্থ এই যে বায়ুত পোহৰৰ দ্ৰুতি আৰু হীৰাত পোহৰৰ দ্ৰুতিৰ অনুপাত 2.42। তেন্তে ছাত্ৰ ছাত্ৰীসকল আজিলৈ মই ইমানতে সামৰণি মাৰিছোঁ।
ইয়াৰ পাছৰ ক্লাছত মই তোমালোকক গোলাকাৰ লেন্সৰ দ্বাৰা প্ৰতিসৰণৰ বিষয়ে পঢ়াম আৰু তোমালোকে মোৰ চেনেলটো লাইক, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিবা।